এয়া মই ৰাতিপুৱাই গা পা ধুই গোঁসাই ঘৰৰ কাম কৰি তুলসী পুলিটো আৰু অলপ নতুনকৈ মাটি দি মই মুচিছোঁ। সকলোৱে কয় সৰুৰ পৰা শুনি আহিছোঁ যে ৰাতিপুৱা কাতি বিহুৰ দিনা ৰাতিপুৱা তুলসী তলটো মুচিব লাগে। সেই গতিকে মই অলপ মাটি দি মই এনেকৈ তুলসী তলটো মুচিছোঁ। যিহেতু টাবতেই ভেটি হ'লেতো বেছি ভাল লাগে, তেনেকৈ কৰিলোঁ। আৰু এয়া এতিয়া মই যিহেতু বিহুৰ দিনা ভাত নাখাওঁ বাবে এয়া বুটৰ দালি মই তিয়াই থ'ম। প্ৰত্যেকটো বিহুতে আমি ভাত নাখাওঁ আচলতে, মাঘৰ বিহুৱেই হওক বা বহাগৰ বিহুৱেই হওক বা কাতি বিহুৱেই হওক, বিহুৰ দিনাখন আমি দিনত ভাত নাখাওঁ। আৰু এনেদৰে ৰুটি চব্জি বা মাঘৰ বিহুততো কিমান খোৱা হয় ন। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বাপতিসাহোন কাতি বিহু সকলোৱে চাগে খুব ধুমধামেৰে পালন কৰিছে। আমিও যিহেতু ইয়াতে তেনেকৈ ভেটি কৰিব লগা নোৱাৰি মানে তুলসীৰ, তো মই টাবতে তুলসীটো ৰাতিপুৱাই মুচিলোঁ। ৰাতিপুৱাই অলপ মাটি দি পেলাই তেনেকৈ মুচি কৰি চাফা কৰিলোঁ। আৰু এতিয়া আমি যিহেতু বিহুৰ দিনা ভাত নাখাওঁ দিনত, কাৰণ মাঘ বিহুৱে হওক বহাগ বিহুৱে হওক আমি বিহুৰ দিনা ভাত নাখাওঁ দিনত, গতিকে আজিও আমি ভাত নাখাওঁ। আজি মই বনাইছোঁ বুটৰ দালি আৰু ৰুটি বনাম। আৰু টিকলাটোক ভাত দিম বাৰু, তাক যিহেতু সি ৰুটি খাব নোৱাৰে, ভাত অলপ দিম। আৰু বাকী আমি ৰুটি আৰু বুটৰ দালি তেনেকৈ কিবাকিবি অলপ বনাই পেলাই আমি দিনত তেনেকৈ খাম। এয়া বুটৰ দালি বনাই হৈ গ'ল, তাত আলু কাটি দিছিলোঁ আৰু আমাৰ টিকলালৈ ভাত আনিছোঁ। তাৰ ভাত ৰেডি, তাক খুৱাই কৰি লওঁ, তাৰপিছত আমি খাম। তোমাক খানা ৰেডি। তাইখিনি ঠাণ্ডা হৈ ল'ব লাগিব, কাৰণ অলপ সময় ঠাণ্ডা হ'ব লাগিব। আৰু এয়া মোৰো লগে বনাই আছিলোঁ, এয়া বুটৰ একেইখিনিয়ে দালি আৰু ৰুটি দুখন লৈছোঁ লগত, আৰু লৈছোঁ একাপ গাখীৰৰ চাহ, স্পেচিয়েল গাখীৰৰ চাহ একাপ বনাই লৈছোঁ। বহুত দিনৰ পিছত গাখীৰ চাহ খাব খুব মন গৈছে। আৰু এয়া গধূলা হ'ল, গধূলা হোৱাৰ লগে লগে এয়া মই শৰাই ৰেডি কৰিলোঁ, চাকি বন্তি জ্বলালোঁ। আৰু আমাৰ যিহেতু দুখনকৈ শৰাই দিয়ে, আৰু এয়া তুলসী তলত এখন শৰাই দিছোঁ। এয়া ফুল, তামোল পাণ, চাকি বন্তি, পানী অলপ গিলাচত দিব লাগে বুলি কয়। আৰু এয়া শৰাই ধূনা জ্বলাই এয়া আমাৰ টিকলাই সেৱা কৰিছে। নাম অলপ গাই দিয়া, নাম অলপ গাই দিয়া, নাম অলপ গাই দিয়া, নাম অলপ গাই দিয়া। হাই দিয়ে নেকি? কিবা এটা হৈছিল গ'ল পূজা কৰোঁতে ভিডিঅ' কৰা নম কৰা, কেনেকৈ কৰে মামা, কেনেকৈ নম কৰে এনেকৈ। এয়া আমি এইকেইটাই এনেকৈ সেৱা কৰিলোঁ তুলসী তলত, যাতে অনাগত দিনবোৰ ভাল হয়, সকলোৰে ভাল হয় তাৰে প্ৰাৰ্থনা কৰিছোঁ। তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে। গোৱা, নাম গোৱা, এনেকৈ নাম গোৱা, এনেকৈ নাম গোৱা, এনেকৈ। তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে। পাবা এতিয়া নমো কৰি দিয়া, হৈ যাব, নমো কৰি দিয়া, নমো কৰি দিয়া। অঁ, গুড বয়। আজি কাতি বিহুৰ দিনা সকলোকে মই ধৰিছোঁ আপোনালোক সকলোকে কাতি বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে সুখ সমৃদ্ধি হয় তাকে কামনা কৰিছোঁ। আমি সেৱা কৰিলোঁ, চাকি বন্তি জ্বলালোঁ।
বন্তি জ্বলাই শৰাই দিলোঁ আপোনালোকে দেখিলেই কোনে কেনেকৈ কৰিছে প্লিজ কমেণ্ট কৰি জনাবচোন মই অলৰেডি আপোনালোকক ক'লোৱে যে মই শিকাৰো নিজে কোনো শিকাই দিবলগীয়া বা কোনোবাই যে মানে এইটো ভুল হৈছে বুলি ক'বলগীয়া কোনো নাই মই নিজে যেনেকৈ পাৰোঁ যি পাৰোঁ তেনেকৈ কৰি গৈ আছোঁ দুখনকৈ যিহেতু শৰাই দিছোঁ এখন তুলসী তলত আৰু এখন আমাৰ গোসাঁই ঘৰত আচলতে তিনিখন এনে আমাৰ কৰে কাৰণ এখন পথাৰতো নিয়ে গাঁৱৰ ঘৰত গতিকে তেনেকুৱা নিচিনা কৰা হয় আৰু ইয়াতে যিহেতু পথাৰ নাই গতিকে মই দুখনেই শৰাই সজালোঁ কেনেকুৱা লাগিলে আপোনালোকৰ মোক কমেণ্ট কৰি জনাব মই কৰাবোৰ ঠিকে আছেনে সেইটোও জনাব কমেণ্ট কৰি কাৰণ দেখিলে কেনেকৈ কৰোঁ যিখিনি পাৰোঁ খুব ভক্তিৰে কৰোঁ মই শ্ৰদ্ধাৰে কৰোঁ আৰু বাচ্ছা এটা লৈ মই এনেকৈ গোটেইখিনি কৰোঁতে হয়তো বহুত ভুল আছে মই জানো মই নিজেও জানো বহুত ভুল হৈছে চাগে ইমান পৰিপাটিকৈ আপোনালোকৰ দৰে কৰিব পৰা নাই তথাপিও মই চেষ্টা কৰিছোঁ যাতে সকলোবোৰ খুব ভক্তিৰে শ্ৰদ্ধাৰে কৰিবলৈ সদায় মই তেনেকৈ চেষ্টা কৰোঁ যিয়ে শৰাই নিদিওঁ কিয় যি অকেজনে নাথাকে কিয় মই খুব ভাল পাওঁ মই ভগৱানৰ কাম কৰি তো সেইখিনি কৰোঁ খুব নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰোঁ গতিকে জনাব কমেণ্ট কৰি কেনেকুৱা লাগিলে আৰু আপোনালোকে কেনেকৈ পালন কৰিলে কাতি বিহুত সেইটোও জনাব এতিয়া কাতি বিহু বুলি ক'লে অকলে ভাল নালাগে ন মানে মানুহ দুনুহ আহিলে ভাল লাগে কিন্তু ইয়াতে মানুহ আহিবলৈ আজিকালি কোনো ঘৰতে নাহে আৰু নিজৰ মানুহবিলাকো অহাটো কমিয়ে গৈছে আজিকালি কিন্তু মই মানুহ আহিলে ভাল পাওঁ মানুহ নাহিলেহে মোৰ বেয়া লাগে আচলতে কিন্তু তথাপিও মই মোৰ ভাইটি এজন থাকে ইয়াতে তাক মাতিছোঁ কিবা কৰে এতিয়া মই তাক কৈছোঁ যে প্ৰসাদ খাবলৈ আহিবি বিহু বুলি আৰু সিও ঘৰলৈ যোৱা নাই যিহেতু এনেকৈ আমি আমাৰ গীতে কাতি বিহু পালন কৰিলোঁ আপোনালোকৰ যদি চাই ভাল লাগিলে মই প্ৰসাদখিনি ভঙাৰ পিছত মই দেখুৱাবলৈ আচলতে পাহৰি গ'লোঁ ভিডিঅ' কৰাই নহ'লে যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব